হয় আমাৰ চিলাপথাৰ স্থিত MRT হস্পিটেলে তেওঁলোকে ভুল চিকিৎসা কৰাৰ বাবে আমি গোটা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। এটাই কথা হ'ল যে তেওঁলোকে যদি তেওঁলোকৰ কোনো অভিজ্ঞ চিকিৎসক নাই বা তেওঁলোকৰ ওচৰত যদি তেনেকুৱা ছ'ন'গ্ৰাফি যিবোৰ যন্ত্ৰপাতি চলোৱা তেওঁলোকৰ অভিজ্ঞ ব্যক্তিসকল যদি নাই, তেতিয়াহ'লে তেওঁলোকে এই মেডিকেল খুলি তেওঁলোকে বেপাৰ বাণিজ্য চলাই থকা আমি দেখিবলৈ পাইছোঁ। যিহেতু তাত এটা ঘটনা সংঘটিত হৈছিলে যোৱা 21 আপোনাৰ অক্টোবৰ তাৰিখে ডিমৌস্থিত ৰঞ্জু দেৱী নামৰ মহিলা এগৰাকী তেওঁ পেটৰ বিষত তাত যেতিয়া হস্পিটেলত তেওঁ এডমিট হৈছিলে, তেওঁলোকে তাত মানে যি ছ'ন'গ্ৰাফি কৰি বাওঁ ছাইডে টিউমাৰ থকা বুলি অপাৰেশ্যন এটা কৰালে। তেওঁলোকৰ গোটেই মানে পেট কাটি তেওঁলোকে অপাৰেশ্যন কৰিলে, কিন্তু পিছত তেওঁলোকে ক'লে যে এই বাওঁ ছাইডে তেওঁলোকৰ কোনো টিউমাৰ নাই, আৰু টিউমাৰ নাই বুলি তেওঁলোকে অপাৰেশ্যন শেষ হ'ল বুলি তেওঁক যাবলৈ দিলে। কিন্তু সেই একেই সমস্যা তাই যেতিয়া পেটৰ বিষত মানে ভুগি আছিলে, তেতিয়া তেওঁলোকে যেতিয়া আদিত্য মেডিকেল হলত আকৌ চেকআপ কৰাবলৈ গ'ল, তেতিয়া তেওঁলোকে গম পালে যে তেওঁৰ টিউমাৰটো সোঁ চাইডে আছে আৰু বহুত ডাঙৰ হৈ গ'ল মানে টিউমাৰটো। এতিয়া আকৌ আদিত্য মেডিকেল হলে কৈ আছে যে এই টিউমাৰটো আমি এতিয়া অপাৰেশ্যন কৰিব নোৱাৰোঁ, যিহেতু অলৰেডি তেওঁলোকে পেট কাটি মানে অপাৰেশ্যন এটা প্ৰচেষ্টা অলৰেডি তেওঁলোকে লৈ লৈছে এই ঘাঁটো যেতিয়ালৈকে নুশুকায়। এতিয়া সেইবাবে এই যিজনী ৰোগী তাই এতিয়া জীৱন মৰণৰ সৈতে খেলি আছে, আৰু সেইবাবে এনেকুৱা মানে ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলা এই যোনটো MRT হস্পিটেল, তেওঁৰ যোনটো অনুজ্ঞাপত্ৰ আমি দাবী কৰিছোঁ যে এইটো মানে বাতিল হ'ব লাগে। আৰু সেই বিষয় লৈ ইতিমধ্যে 7 তাৰিখে মানে চিলাপথাৰ আৰক্ষী থানাত তেওঁলোকে গোচৰ এটা ৰুজু কৰিবৰ বাবে গৈছিলে, কিন্তু আৰক্ষী চকীয়ে মানে গোচৰ আমি ৰুজু কৰিবলৈ নোৱাৰোঁ বুলি তেওঁলোকে এটা তেওঁলোকক পঠিয়াই দিছে বুলি আমি গম পাইছোঁ। সেই আমি আৰক্ষী প্ৰশাসনকো আমি সুধিব বিচাৰিছোঁ যে যদি প্ৰভাৱশালী লোকসকল থাকে তেওঁলোকৰ বিৰুদ্ধে কেছ ৰুজু নহয় নেকি? মানে অকল যি হেতালি খেলিলে আমি সদৌ গুটখা আঁতৰোৱা ধেমাজি জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আৰু আমি জিলা প্ৰশাসনক এটা দাবী জনাইছোঁ, অতি শীঘ্ৰে যদি এই MRT হস্পিটেল কৰ্তৃপক্ষই গ্ৰেপ্তাৰ নকৰে আৰু এই MRT হস্পিটেলৰ অনুজ্ঞাপত্ৰ বাতিল নকৰে, তেন্তে অনাগত দিনত ধেমাজি জিলা গুটখা ছাত্ৰ সন্থাই এই MRT হস্পিটেলক তালাবন্ধ কাৰ্যসূচী হাতত ল'ব। ইয়াৰ কাৰণে দুই দিনৰ MRT হস্পিটেল আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে ব্যৱসায় কৰিবলৈ মানুহৰ জীৱনৰ ওপৰত হেতালি খেলে নেকি। ইয়াৰ ওপৰত উচিত তদন্ত কৰক ধেমাজি জিলা প্ৰশাসনে।